হেল্ল' ভিউৱাৰ্ছ, আজি মই আপোনালোকক বনাই দেখুৱাবলৈ লৈছোঁ খৰিচা দিয়া বইল গাহৰি মাংস। আৰু তাৰ কাৰণে মই লৈছোঁ এটা কেপচিকাম, এটা পিঁয়াজ আৰু কেইপিচমান গাহৰিৰ মাংস। আৰু লগতে লৈছোঁ অলপ খৰিচা, খুন্দা নহৰু, খুন্দা আদা, কটা পিঁয়াজ, জলকীয়া, কটা কেপচিকাম আৰু ধনিয়া। এতিয়া এটা প্ৰেছাৰত মাংস কেইটুকুৰা ল'ম আৰু তাত মই কাটি ৰখা পিঁয়াজখিনি দি দিম আৰু লগতে দিম কাটি ৰখা কেপচিকামখিনি, খুন্দি ৰখা আদা, খুন্দা নহৰু, খৰিচা, জলকীয়া, সোৱাদ অনুসৰি নিমখ, অকণমান জলকীয়া গুড়ি, অলপ মিট মছলা, আৰু অলপ পানী। এতিয়া প্ৰেছাৰৰ সাফৰটো লগাই মই 3টা চিটি মাৰিবৰ কাৰণে ইণ্ডাকশ্যনত তুলি দিম আৰু 3টা চিটি মৰা হোৱাৰ পাছত এইখিনি মই নমাই পৰিৱেশন কৰিব দিম। ভিউৱাৰ্ছ, এয়া চাওক মোৰ মাংস সিজা হৈ গৈছে আৰু এতিয়া মই ইয়াত কাটি ৰখা ধনিয়াৰ পাতখিনি দি দিম। ভিউৱাৰ্ছ, এয়া চাওক খাবৰ কাৰণে মোৰ বইল গাহৰিৰ মাংস হৈ গৈছে। আৰু যদি আপোনালোকৰ এই ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে মোক লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।